তামোলপুৰ কাহিবাৰী গাঁওবাসীৰ ব্যতিক্ৰম পদক্ষেপ নাট চাবলৈ অহা দৰ্শকক চাহ মিঠাইৰে আপ্যায়ন থিয়েটাৰ চাবলৈ অহা দৰ্শকক বুট মাহ প্ৰসাদ দিলে আয়োজক সমিতিয়ে থিয়েটাৰ তিনিও দিনা কাহিবাৰী গাঁৱত মাদক দ্ৰব্য বন্ধ কৰিলে আয়োজক সমিতিয়ে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল থিয়েটাৰ বিনা পানী তিনি নিশাৰ নাট মঞ্চস্থ কৰিবলৈ উপস্থিত হৈছিল কাহিবাৰী হয় ঠিকেই শুনিছে অতিথিৰ দেৱ ভৱ তামোলপুৰৰ এখন গাঁৱৰ কথা ক'বলৈ ওলাইছো নাম কাহিবাৰী বিগত 5 বছৰে কাহিবাৰী নামঘৰ নিৰ্মাণ সাহায্যাৰ্থে তিনিটা নিশাৰ বাবে আমন্ত্ৰণ কৰি আনিছে বিনা পানী থিয়েটাৰ এই গাঁওখনৰ এটা সুকীয়া পৰিচয় আছে গাঁওখন বিগত 5 বছৰৰ দৰে এই বেলিও আমন্ত্ৰণ কৰিছে বিনা পানী থিয়েটাৰ তেখেতসকলে প্ৰায় 600 দৰ্শক জিলাপি আৰু ৰঙা চাহেৰে আপ্যায়ন কৰে লগতে প্ৰতিগৰাকী দৰ্শকৰ মাজত বুট বিতৰণ কৰা হয় লগতে নাটক চাবলৈ অহা দৰ্শকৰ বাহনসমূহ বিনামূলীয়াকৈ ৰখা হয় লগতে গাঁওবাসীয়ে মদ্যপান নিষেধ কৰে উক্ত স্থানত সকলো দৰ্শকৰ সহযোগত 5 বছৰ ধৰি এনেকৈ শৃংখলাবদ্ধভাৱে অনুষ্ঠান চলি আহিছে লগতে যিমান পাৰে দৰ্শকসকলক আপ্যায়নৰ চেষ্টা কৰে 5 বছৰ ধৰি আমি কাহিবাৰী নামঘৰ নিৰ্মাণ সাহায্যাৰ্থে মানে ভ্ৰাম্যমাণ থিয়েটাৰ আমন্ত্ৰণ কৰি আনিছোঁ আৰু এই 5 বছৰ ধৰি আমি ইয়াত আমাৰ নাটক চাবলৈ অহা প্ৰত্যেকগৰাকী ব্যক্তিকে আমি চাহ মিঠাইৰে আপ্যায়ন কৰোঁ লগতে আমাৰ ঠিক প্ৰেক্ষাগৃহৰ ভিতৰত সোমোৱাৰ আগমুহূৰ্তত আমি তেখেতসকলক একোটাকৈ মানে প্ৰসাদৰ টোপোলা বিতৰণ কৰোঁ আৰু এই তেখেতসকলে যিবিলাক বাহন লৈ আহে ইয়াত চাইকেল বাইক বা চাৰিচকীয়া যিকোনো বাহনৰ ক্ষেত্ৰত আমি ইয়াত সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত কোনো ধৰণৰ মাচুল লোৱা নহয় লগতে আমাৰ যিহেতু ইয়াত ট্ৰাইবেল এৰিয়া অৰ্থাৎ আমাৰ এই গাঁওখন যিহেতু ট্ৰাইবেল বসতি প্ৰধান কিন্তু ইয়াত ট্ৰাইবেল বসতি প্ৰধান হ'লেও আমি বিগত বছৰকেইটা ধৰি এই 3 দিন বিশেষকৈ আমাৰ থিয়েটাৰ নাট চলোৱা 3 দিন আমি ড্ৰাই ডে হিচাপে ঘোষণা কৰোঁ ইয়াত কোনো ধৰণৰ আমাৰ গাঁৱৰ ৰাইজে আমাৰ মদ বিক্ৰী কৰিব নোৱাৰে আৰু ৰাইজৰ তৰফৰ পৰা কোনো ব্যক্তি খাব নোৱাৰে বাহিৰৰ পৰা কোনোবা ব্যক্তি যদি বাহিৰত খাই আহে সেইটো বেলেগ কথা কিন্তু আমাৰ গাঁৱত এই ধৰণৰ বিক্ৰী আৰু খোৱাটো নিষেধ লগতে আমি পৃষ্ঠপোষক টিকটৰ লগত একেলগে আমি এখন লটাৰী খেল অনুষ্ঠিত কৰোঁ এইখন আমি এনেধৰণে চলাই আছোঁ ৰাইজৰ আমি যথেষ্ট সঁহাৰি পাইছোঁ কাৰণ বিগত 5টা বছৰ ধৰি আমাক এই ওচৰ চুবুৰীয়া ৰাইজে আমাক যথেষ্ট সহায় সহযোগ কৰিছে আৰু এই বুলিও দেখিছোঁ আমাৰ ৰাইজে ভাল সহায় সহযোগ তামোলপুৰৰ পৰা ডিম্বেশ্বৰ দাসৰ ৰিপৰ্ট